নমস্কাৰ অসমীয়া গৃহিণী চেনেলটোলৈ মই বন্দিতাই আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি আটাৰে আলু পৰঠা বনাম, তাকে কেনেকৈনো বনালোঁ আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। যদি প্ৰথমবাৰৰ বাবে আপোনালোকে মোৰ চেনেলটো চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাইডত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। তেতিয়া মই কিবা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলে আপোনালোকে ন'টিফিকেশ্যন পাই থাকিব। আহকচোন চাওঁ আজি এই চিম্পল আলু পৰঠা মই কেনেকৈ বনালোঁ। তাৰ কাৰণে মই দুটা আলু, ডাঙৰ আলু দেই, কাটি ধুই ল'লোঁ আৰু এইখিনি মই এতিয়া প্ৰেছাৰত হুইচেল মাৰি ল'ম। দুটা হুইচেল মাৰি বইল কৰি ল'ম। এই আলুখিনি মই প্ৰেছাৰত দি দিলোঁ আৰু এইখিনি মই দুটা হুইচেল মাৰি বইল কৰি ল'ম। আৰু আনফালে মই প্ৰায় 2 কাপ, চাহ খোৱা কাপেৰে 2 কাপ আটা লৈছোঁ। এই আটাখিনি আমি নৰ্মেল ৰুটি খাবলৈ যেনেকৈ মাৰোঁ তেনেকৈ আটাখিনি মাৰি ল'ম, এটা ডো বনাই ল'ম আৰু এই ডোটো অকণমান সময় ৰেষ্ট কৰিব দিম। এয়া মোৰ ডোটো হৈ গ'ল। ডোটো হোৱাৰ পাছত আমি এই ডোটো অকণমান সময় ৰেষ্ট কৰিবলৈ দিম। নৰ্মেল কুহুমীয়া পানী অকণমান দি অকণমান নিমখ দিছিলোঁ। তেনেকৈ আটাত আপোনালোকে ৰুটি খাবলৈ যেনেকৈ মাৰে তেনেকৈ মাৰি ল'লেই হ'ব। একদম চিম্পলকৈ বনাম, হেল্ডিকৈ বনাব ট্ৰাই কৰিছোঁ। মা মছলা প্ৰয়োগ নকৰাকৈ এইখিনি ডোখিনি মই অকণমান সময়ৰ কাৰণে ৰেষ্ট কৰিব দিম। আনফালে মোৰ আলুখিনি হৈ গ'ল আৰু এই আলুখিনি মই উলিয়াই ল'লোঁ আৰু এখন হেতাৰে ভাঙি পিটিকি ল'ম। আলু পিটিকা আমি যেনেকৈ বনাওঁ তেনেকৈ পিটিকি ল'লেই হ'ব। ইয়াতে মই পিটিকি লোৱা আলুখিনিতে জোখমতে নিমখ দিছিলোঁ। সোৱাদ অনুসৰি আপোনালোকে নিমখ দিব। আলু বেছি হ'লে বেছিকৈ লাগিব, কম হ'লে কমকৈ লাগিব। ইয়াতে মই সৰু চামুচখনেৰেও আধা চামুচতকৈ কম অকণমান হালধি দিছোঁ। ধনিয়া দুডালমান ধনিয়া কাটি ইয়াতে দি দিলোঁ ফ্লেভাৰৰ কাৰণে। ধনিয়াটো অপশ্যনেল হয়, আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও হ'ব। ইয়াতে আপোনালোকে যদি কিবা মছলাৰ সোৱাদ বিচাৰে, জিৰা, ধনিয়া আপোনালোকে ইয়াতে এড কৰিব পাৰে। মই ইয়াতে কেঁচা জলকীয়া এটা টুকুৰা টুকুৰাকৈ কাটি দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ পিটিকি ল'লোঁ আৰু এইখিনিতে ছাইডত থৈ দিম। আৰু ডো কৰি থোৱা আটাখিনি মই এবাৰ লাহেকৈ এনেকৈ আকৌ মোহাৰি ল'লোঁ। মোহাৰি লোৱাৰ পাছত আটা ডোটো ইকুৱেল পৰ্চনছত ভগাই ল'লোঁ। 4টা ভাগ হৈছিলে আৰু মই এই 4টা ভাগৰ পৰাই 4টা পৰঠা মই বনাইছিলোঁ। চাবচোন একদম সহজভাৱে বনাইছোঁ। নৰ্মেল যেনেকৈ আমি ৰুটি বেলোঁ তেনেকৈ দুবাৰ লাহেকৈ বেলি অকণমান বহল কৰি ল'ব। বহল কৰি লৈ ওপৰত থকা আটাখিনি গুচাই ইয়াতে আলু পিটিকাখিনি দি দিব। আৰু পিটিকাখিনি দিয়াৰ পাছত মই এনেকৈ পৰঠাটো ৰুটিয়ে আৰু পৰঠা আকাৰ দিব বিচাৰিছোঁ। ছাইডটো এনেকৈ গোল কৰি একেলগ কৰি আকৌ গোল কৰি ধুনীয়াকৈ ৰুটি বেলাৰ নিচিনাকৈ বেলি দিম। একদম সহজ হয়নে নহয় বাৰু? লকডাউনৰ কাৰণে বস্তু বাহানি পাবলৈ নাই, সেইকাৰণে ঘৰতে থকা বস্তুৰে এনেকৈ আপোনালোকে বনাই চাব। খাই ভাল লাগে। একেখিনি জুতিকেনো কিমান লৈ থাকিম, সেইকাৰণে অকণ বেলেগ কৰি কেতিয়াবা খাই নিজেও খাই চাব। আপোনালোকৰ ল'ৰা ছোৱালী থাকিলে ল'ৰা ছোৱালীয়েও খাই ভাল পাব। গতিকে আবেলি চাহকাপৰ লগত বনাই খাওঁ বুলি ক'লে আপোনালোকে খাব পাৰে। দেখিছেনে মই ধুনীয়াকৈ ৰুটি বেলা নিচিনাকৈ চিম্পলকৈ বেলি দিছোঁ আৰু এয়া দেখিছে ধুনীয়াকৈ ডাঙৰ হৈ গৈছে ৰুটিখন। চাওক ভিতৰত থকা আলু আৰু জলকীয়া ধুনীয়াকৈ জিলিকি গৈছে। এতিয়া মই আৰু এটা আপোনালোকক বেলি দেখাম। এইটো মই বেলি লোৱা নাই, হাতেৰে বুঢ়া আঙুলি দুটা টিপা মাৰি মাৰি ছাইডটো বহল কৰি ল'লোঁ। ছাইডটো বহল কৰি ইয়াতে আলু পিটিকা অকণমান দিব, জোখমতে দিব দেই। বেছি হ'লে আকৌ আপোনাৰ ভাজোতে প্ৰব্লেম হ'ব পাৰে। ভাজোতে মানে আলুখিনি ওলাই আহিলে আপোনাৰ দিগদাৰ হয়, ভাগি যায় পৰঠাটো। সেইকাৰণে আপুনি এনেদৰে জোখমতে দিব। জোখমতে এইখিনি আলু আৰু আটাখিনি একেলগে গোটাকৈ ভালদৰে হাতেৰে মোহাৰি মোহাৰি গোল কৰি ল'ব। তাৰপাছত বেলনাখনত ধুনীয়াকৈ ৰুটি বেলাৰ দৰে অতি সহজভাৱে বেলি দিলেই হ'ব। এয়া মই ৰুটি বেলা নিচিনাকৈ বেলিবলৈ চেষ্টা কৰিছোঁ আৰু ধুনীয়াকৈ অকণমান তলত আটা গুৰি ছটিয়াই লৈ আকাৰটো দি দিব, পৰঠাৰ আকাৰটো। সেইটো মোৰ হৈ গ'ল আৰু মই এনেকৈ বাকীকেইটাও বেলি ল'লোঁ। এয়া মই কেৰাহীত দি থৈছোঁ তেল। কেৰাহী নহয়, এখন টাৱা লৈছোঁ। টাৱাত লাহেকৈ
পৰঠাখন দি দিছিলোঁ। অকণমান তেল ব্যৱহাৰ কৰিছোঁ, অতি কম তেলত বনাবলৈ চাইছোঁ। এইখন অকণমান এৰাই গৈছে, কিন্তু একো নাই, হৈ যাব ধুনীয়াকৈ। এয়া দেখিছেনে, প্ৰায় 2 মিনিট সময় মই হাই মিডিয়াম ফ্লেমত এইটো ভাজিছিলোঁ। হাই মিডিয়াম ফ্লেমত ভজাৰ পাছত এইটো প্ৰায় গল্ডেন কালাৰ এটা ওপৰত ধুনীয়াকৈ আহিব লৈছে আৰু অলম'ষ্ট মোৰ পৰঠাটো হৈ গৈছে। আৰু এয়া পৰঠা হৈ যোৱাৰ পাছত মই গেছ অফ কৰি দিলোঁ। বাকী 4টা পৰঠাও মই এইদৰে বনাই ল'লোঁ আৰু বিলাহী টক অকণৰ লগত এনেকৈ পৰিৱেশন কৰিলোঁ। চচ নাছিলে, সেইকাৰণে বিলাহী টক বনালোঁ। আপোনালোকে যদি বিচাৰে বিলাহী টকৰ ৰেচিপিটো মই দিব পাৰোঁ, যদি লাগে মোক কমেণ্ট কৰি জনাব। পুনৰ আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাইডত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। আজিৰ এই ৰেচিপিটো, আটাৰে বনোৱা আলু পৰঠা ৰেচিপিটো আপোনালোকৰ দেখি কেনেকুৱা লাগিলে মোক জনাব আৰু আপোনালোকে অনুগ্ৰহ কৰি এইটো বনাই খাই চাব, তাৰপাছত মোক ক'ব কেনেকুৱা লাগিলে। আমাৰ খাই বহুত ভাল লাগিলে, আপোনালোকৰ কেনেকুৱা লাগিলে মোৰ জানিবলৈ বহুত মন গৈ আছে। আৰু পুনৰ আপোনালোকক অসমীয়া গৃহিণী চেনেলটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভালদৰে থাকক, সুখত থাকক, সুস্থ থাকক। ধন্যবাদ।